গোলাঘাট পূব শিক্ষাখণ্ডৰ শিক্ষকৰ খাদ্য সামগ্ৰী বিতৰণ। গোলাঘাট পূব শিক্ষাখণ্ডৰ অধীনৰ আদৰ্শ সমল কেন্দ্ৰৰ অন্তৰ্গত মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক তথা লক্ষীজুৰি গাঁৱৰ নিবাসী ত্ৰিকেন্দ্ৰজিৎ বৰাই অঞ্চলটোৰ প্ৰায় 10টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। বৰাই অঞ্চলটোৰ লোকসকলক চাউল, দাইল, মিঠাতেল, আলু আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। উক্ত বিতৰণ কাৰ্যসূচীত লক্ষীজুৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি খগেন গগৈ, সম্পাদক ৰুদ্ৰ গগৈ, ৱাৰ্ড সদস্য মঞ্জয় মিশ্ৰ, স্থানীয় যুৱক বেদান্ত গগৈয়েও সহযোগিতা কৰে। শিক্ষক বৰাৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে। নিউজ ডেস্ক, দৈনিক টাইম। নমস্কাৰ, মই ত্ৰিকেন্দ্ৰজিৎ বৰা, গোলাঘাট জিলাৰ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত আমাৰ আদৰ্শ ক্লাষ্টাৰৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষক। আজি মই আমাৰ গাঁৱৰে 10টি পৰিয়ালক, দুখীয়া পৰিয়ালক সাহায্য প্ৰদান কৰিলোঁ। মই ভাবিছোঁ দেশৰ এই মহাসংকটৰ কালত আমাৰ এই দুখীয়া পৰিয়ালবিলাক যথেষ্ট অভাৱ অনটনত ভোগ কৰিছে। গতিকে সকলো আমাৰ কৰ্মচাৰীয়ে এনেকৈ যি পাৰে আমাৰ দুখীয়া পৰিয়ালসকলক সহায় কৰক আৰু আমাৰ এই যি দেশৰ দুৰ্যোগ, এই দুৰ্যোগত দুখীয়াসকলক সহায় কৰক আৰু আমাৰ এই মানৱ জাতিক উদ্ধাৰ কৰক। আৰু মই ভাবিছোঁ সকলোৱে নিজৰ অঞ্চলৰ, নিজৰ গাঁৱৰ বা দেশৰ কাৰণে এই যি চৰকাৰী যি নিৰ্দেশ লকডাউন সকলোৱে পালন কৰক, ঘৰৰ ভিতৰত থাকক, চাফ চিকুণে থাকক আৰু আমাৰ গোটেই মানৱ জাতিটো ধ্বংসৰ পৰা ৰক্ষাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰক।